হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আজিও বাৰু আনদিনাৰ দৰে হস্পিটেললৈ ডিউটি যাব ওলাইছোঁ অফিচলৈ। আৰু যদিও ওলাইছোঁ আজি কিন্তু অকণমান বেলেগ ৰূপত, মানে আপোনাৰ নতুন ফ্ৰক আৰু নতুন চেণ্ডেল পিন্ধি ওলাইছে আমাৰ বাইদেউ। কালি আনিলোঁ যে এতিয়া মানে লাগেই আৰু পিন্ধাই দিব হেনো, ষ্টাইল কৰাই দিব লাগে, ধুনু ধুনু লগা হৈছে বুলি ক'ব লাগে। আৰু এতিয়া হস্পিটেলত যাবলৈ ওলাইছোঁ। চেণ্ডেল আৰু মানে কাপোৰ চোৱাই হোৱা নাই আৰু দেখুওৱা শেষেই হোৱা নাই। বুঢ়ী নাচি দেখুৱাইছে। খোজকাঢ়ি গৈ আছোঁ। ইমান ৰ'দ দিছে বাপৰে, ৰাতিপুৱাই ইমান ৰ'দ ওলায়, মানে অশান্তি হৈ গৈছে। গৰম মানে ৰ'দৰ তাপত চকু মেলিব নোৱাৰা হয়। তাই যে ইমান মানে কষ্ট পায়, তথাপিতো অকণমান কিবাকৈ খোজকাঢ়াই লৈ যাই আছোঁ বাৰু। আধাৰ পৰাটো এনেও কোলাত ল'বই লাগিব আৰু গৈ আছোঁ এতিয়া। নতুন চেণ্ডেল আৰু নতুন ফ্ৰকৰ ফটো তুলি লগৰজনী আগবাঢ়িছে, তাই মই দুয়ো একেলগেই যাওঁ। হস্পিটেল পালোঁ আহি, কিন্তু আজি নতুন কাপোৰ পিন্ধি পেলাই আহি অকণমান মানে লাজ কৰিছে বাইদেউবিলাকৰ আগত ওলাবলৈ, ধৰি বান্ধি দিবলগীয়া হৈছে। আজি ভাবিছোঁ ঘৰলৈ যাম বুলি পেলাই এপ্লিকেশ্যন এখন দিম, মানে CL, কাৰণ মোৰ আব্বাৰ মানে সিদ্দিকৰ নানাৰো অলপ অসুখ হৈ আছে আৰু লগতে মোৰ অকণমান কিবা কিবি সৰু সুৰা কাম আছে। গতিকে সেইখিনি কামৰ কাৰণে ৩-৪ দিনমানৰ কাৰণে ঘৰলৈ যাম বুলি পেলাই ওলাইছোঁ আৰু এপ্লিকেশ্যন দি পেলাই একচেপ্ট কৰাই অফিচত জমা দি লওঁ বাৰু আজি, যিহেতু যামেই আৰু। এপ্লিকেশ্যন অলৰেডি দিলোঁ আৰু চাইন কৰিলে মেডামে। এতিয়া মানে যাবলৈকে পাৰ্মিশ্যন পালোঁ, যিহেতু তাইক ক'লোঁ যে আমি ঘৰলৈ যাম। তাই মানে ফূৰ্তিতে আৰু ধুলনি খেলাব লাগে ভৰিত লৈ পেলাই। এইবিলাককে কৰি থাকোঁ আৰু দিনটোতো বহুত ব'ৰ হৈ যায় নহয় জানো। আমাৰ ডাঙৰ মানুহৰ কাৰণে বাৰু যেন তেন, কিন্তু তাইতো সৰু নহয়নে, অকণমান ঠাইত মানে অলপ সময় এটা ঠাইত থাকিব নিবিচাৰে, অসুবিধা কৰে, কান্দে। স্কেটছ পেন, কপি চববিলাক লৈ আহোঁ আৰু লগত, আৰু মানে তাই যিটোকে কৰিব বিচাৰে সেইটোকে কৰিবলৈ দিওঁ। নহ'লে আৰু টিফিনো লৈ আহোঁ অৱশ্যে ঘৰত বনাই পেলাই, আপোনালোকক কৈছোঁৱেই মই আগতে। মোৰ নিচিনাকৈ বাৰু কোনোবা ৱৰ্কিং মাদাৰ আছে নেকি, যিয়ে নেকি মোৰ ভিডিঅ' চাই? ক'বচোন, আছে যদি আপোনালোকে ক'ৰ পৰা চাই আৰু কেনেকুৱা মানে অসুবিধাৰ সন্মুখীন হওঁ আমি নহয় জানো। যিবিলাক ৱৰ্কিং মাদাৰ আছে, মানে আপোনাৰ বাচ্ছাটোও চম্ভালিব লাগে আৰু হাজবেণ্ড লগত নাথাকে, লগতে নিজেও ডিউটি কৰিব লাগে, নকৰিলেও উপায় নাই। ভাগৰি গ'ল, ডিউটিৰ পৰা ঘূৰি আহিলোঁ অৱশ্যে, আজি বিশেষ আৰু ভিডিঅ' নকৰিলোঁ। ওপৰলৈ আহিছিলোঁ কাপোৰ নিব, দেখিলোঁ বহুত কাউৰী উৰি আছে, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু বৰ ধুনীয়া বতাহ লাগিছে ওপৰত, সিদ্দিকা একেবাৰে চুলি উৰি আছে বতাহত বাৰু। বাকী নেক্সট মৰ্ণিং হ'ল আমাৰ, যোৱাকালি আছিলে সেইখিনি। আজি আমি ঘৰলৈকে যাম, গতিকে ৰাতিপুৱা উঠিছোঁ এইখিনি খাই। এতিয়া গৈ আছোঁ আমি, এখন বেটাৰী গাড়ী পালোঁ। আধা ৰাস্তা অৱশ্যে খোজকাঢ়ি আহিলোঁ, তাই মই ৰুমৰ পৰা আহি এতিয়া বেটাৰী গাড়ীখন পাইছোঁ। গতিকে উঠি যাওঁ আৰু, কাৰণ ৰাতিপুৱা বাটত গাড়ীও নাপায় আৰু আপোনাৰ মানুহ দুনুহো ইমান নাথাকে, বহুত দূৰ তাইক খোজকাঢ়ি ল'বলৈ। মই এটা ডাঙৰ বেগো লৈছোঁ, বেগটোৱে সৈতে অসুবিধা হৈছে, সেইকাৰণে আহিছোঁ বেটাৰী গাড়ীখনত। এইটো হৈছে ইণ্ডিয়া ক্লাবৰ চকটো। এই চকটোৰ পৰাই যে ঘূৰণীয়া অটোখন যোৱা দেখিছে, আমি চিধা যাওঁ আমাৰ অফিচলৈ, মানে য'ত মোৰ ডিউটি তালৈকে, কিন্তু এইফালে চিধা নগৈ ৰাইটে আহিলে এইফালে ৰেলৱে ষ্টেচনলৈকে। এইটো হেনো শিলচৰৰ বাইপাছ ৰোড হয়, কিন্তু বাইপাছ হিচাপে ৰাস্তাটো বহুত ঠেক নহয় জানো, দেখিছে আপোনালোকে? নাজানো আৰু ইয়াতে গাড়ীবিলাক ইমান গাড়ী আৰু ইমান মানে লাগালাগিকৈ চলে। আমাৰ ফালে হ'লেতো কাজিয়া লাগি গ'ল হয়, ইয়াতে কিন্তু মানুহবিলাকে মানে কাৰো গাত নালাগে, কিন্তু বহুত ওচৰা ওচৰিকৈ গাড়ীবিলাক চলাই। এতিয়া আমি আহি পালোঁ ৰেল ষ্টেচন আৰু গাড়ীখন পঠাই দি পেলাই আমি এতিয়া গৈ আছোঁ। আমাৰ আছিলে S5, আমি এতিয়া আমাৰ কোচটো বিচাৰি গৈ আহি পালোঁ, আহি ছিটটো। ভাগৰ লাগি গ'ল,
অলৰেডি ট্ৰেইন ষ্টাৰ্ট কৰিলে আৰু আমি গৈ আছোঁ। বাহিৰত বহুত ৰ'দ। সিদ্দিকা কিবা কিবি খাব ষ্টাৰ্ট কৰিলেই। এনেকুৱা লাগিছে মোৰ মানে এইটো হৈছে আপোনাৰ বৰাক নদী, বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ নদীটো, যিটো নদীৰ কাৰণে এই উপত্যকাটো মানে বৰাক ভেলীৰ ওপৰত বিখ্যাত। আৰু ইয়াতে মই সৰু সুৰা নদী দেখাই নাই বুলি ক'ব পাৰি। বৰাকটো ডাঙৰ নদী বৰাক উপত্যকাৰ, কিন্তু আমাৰ ব্ৰহ্মপুত্ৰতকৈ ভালেখিনিয়ে সৰু হয়। ব্ৰহ্মপুত্ৰটো বহুতখিনি ডাঙৰ, কিন্তু বৰাক নদীটো কিন্তু তাতে নদী নাই যিহেতু, সেইটো কাৰণে ইয়াত সেইটোৱে বহুত ডাঙৰ নদী মানে তাৰে হিচাপত। আৰু সিদ্দিকাই নানান ধৰণে সেইবিলাক কৰি গৈ আছোঁ বাহিৰৰ ধুনীয়া ঠাইবিলাক চাই। ইমান ধুনীয়া লাগে। মই যেতিয়া ঘৰৰ পৰা শিলচৰলৈ আহোঁ, নতুবা শিলচৰৰ পৰা ঘৰলৈ যাওঁ, মানে লগৰবিলাকে চবে কয় আৰু বাচ্ছা লৈ অসুবিধা হ'ব, গতিকে ৰাতি জাৰ্ণি কৰা। কিন্তু মই দিনত জাৰ্ণি কৰি ভাল পাওঁ। কিয় জানেনে? ঠাইবিলাক ইমান ধুনীয়া আৰু পাহাৰুৱা নহয় জানো। পাহাৰৰ মানে প্ৰাকৃতিক মানে সৌন্দৰ্য, বহুত ধুনীয়া সৌন্দৰ্য দেখিবলৈ পায়। আৰু মই সেইবিলাক চাই বহুত কিবা কিবি ভাবি গৈ থাকোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে নদীটো। আৰু ইয়াৰে নদীবিলাকত বহুত শিল আছে আৰু পানীবিলাকত ধাৰ বেছি। আমাৰ তাৰ নিচিনা বহুত পানী নাথাকে, কম পানী থাকে, কিন্তু ধাৰ বহুত হয়। আমি নদীৰ ওপৰৰ ব্ৰিজখনেৰে আহি আছোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে। পাহাৰ, আৰু পাহাৰকেইখন এইকাৰণে ভাল লাগে মোৰ, ইয়াতে পাহাৰবিলাকে মানে মেঘৰ লগত কথা পাতি থাকে বুলি ক'লোঁ আপোনালোকক। মানে পাহাৰ আৰু মেঘ একেবাৰে লগালগি হৈ থাকে। মোৰ ৰুমৰ খিৰিকীৰেও দেখুৱাইছোঁ নহয় জানো, দেখিছে নহয় আপোনালোকে, বৰ ধুনীয়া লাগে। আমি আহি আছোঁ মানে ভৌতিক ট্ৰেইন। দিনত মানে ট্ৰেইন যাত্ৰা বহুত বৰিং হয়, তথাপিতো উপায় নাই। চাওক, আমি মাটিৰ তলেৰে এটা গুহাৰ নিচিনা ৰাস্তা এটাৰে সোমাই ওলাই আহি এতিয়া বাহিৰখিনি পাইছোঁ। চাওকচোন ট্ৰেইনখন এনেকৈ বহুত ধুনীয়া লাগে নহয় জানো, চিনেমাত চোৱাৰ নিচিনা লাগে। মই বৰ ভাল পাওঁ। সিদ্দিকাই খাইছে কিবা কিবি। তাই মানে ড্ৰেছ চেঞ্জ কৰালে, মানে শুই আছিলে, তাৰপিছত পেচাব কৰা লাগিলে, মোক নক'লে, ক'ব পাহৰিলে, তাৰপিছত কাপোৰটো চেঞ্জ কৰাই দিলোঁ। বৰ ধুনীয়া দেখি নহয় জানো। মই অহা ট্ৰেইনখন কিমান দীঘল, মই নিজে চাই আছোঁ, আপোনালোককো দেখুৱাইছোঁ। আৰু এনেকৈ টাৰ্ণিংবিলাকত দেখিবলৈ বৰ ধুনীয়া দেখা হয়। চিধা গৈ থাকিলে বাৰু গম নাপায়। দিনটো জাৰ্ণি কৰি আহি অৱশেষত আমি পালোঁ আহি লামডিং জংচন। বহুত ডাঙৰ হয়। চাওকচোন ট্ৰেইনখন মোৰ কিমান দীঘল, আৰু টাৰ্ণিং লৈছে ট্ৰেইনখনে, দেখিবলৈ ধুনীয়া লগা হৈছে। মই এনেকৈ বৰ ধুনীয়া দেখোঁ। আপোনালোকে ক'বচোন, কমেণ্টত জনাব কেনেকুৱা লাগে ট্ৰেইন যাত্ৰা, আৰু এনেকৈ টাৰ্ণিং ল'লে ট্ৰেইনখন চাবলৈ বৰ ধুনীয়া লাগে। লামডিং জংচনত অলপ টাইম ৰখি মানে আপোনাৰ খোৱা লোৱা কৰিলে কিছুমান মানুহে, ৰখি পূৰা একদম স্পীডত, ট্ৰেইনৰ স্পীড একদম বহুত বাঢ়ি গৈছে। মানে লামডিঙৰ পৰা আপ টু হোজাইলৈকে মাজত আৰু তেনেকুৱা ষ্টেচন নাই বিশেষ ডাঙৰ, গতিকে ট্ৰেইনৰ স্পীড পূৰা জোৰত। আৰু আমি আহি এতিয়া পালোঁ গুৱাহাটী, নিউ গুৱাহাটী পালোঁ। আপোনাৰ নুনমাটি, ইয়াতে তেল শোধনাগাৰ এইখিনিত মইনা টোপনি গৈছে আৰু গৈ আছোঁ, পাম আৰু বেছি টাইম নাই, আহি পালোঁ। আৰু এইটো ভাইটি হয় আমাৰ সম্পৰ্কীয়। এটা হৈছে মোৰ বাচ্ছা লোৱা আৰু এটা হৈছে মোৰ বেগ লোৱা। এতিয়া মই আৰামছে গৈ আছোঁ। মানে বহুত ভাগৰ লাগিছে নহয় জানো। বেগটোও ল'ব দিছোঁ তাক, লগৰ আমাৰ এওঁৰ মানে ভাইটি হয় সম্পৰ্কীয়। গৈ আছোঁ এতিয়া গাড়ীখনত, কিবাকৈ উঠি ল'ব পাৰিলে আৰু ঘৰত উঠাৰ নিচিনা। আজিলৈ বাৰু ইমানেই। কেনে লাগিল জনাব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব। বাই বাই।